আই তোৰ আইজনীয়ে কৈছোঁ মই কথা পৱন কলিতা পাঠ ৰিয়ানজ্যোতি শৰ্মা। আয়ো দেৱালৰ ইপাৰে আছে মোৰ ধুনীয়া পৃথিৱীখন, সিটোপাৰে গজি উঠিছে অসংখ্য বেকা দাঁত, এজাক নৰখাদকৰ দাঁতত লাগি আছে লোলুপ দৃষ্টিৰ কেঁচা মঙহৰ ছাট। ৩২টাকৈ দাঁতে গুজৰি গুমৰি আহিছে মোক চুবাবলৈ। সিহঁতৰ লোলুপ দৃষ্টিত মই এটুকুৰা পৰিণত মঙহ। বিশ্বাসৰ ফুলনিখনৰ আঁৰত আছিল কাঁইটৰ আচুৰ। প্ৰতাৰণা হৈ ৰৈ আছিল এজন ই ৰিক্সাৰ চালকৰ বেশত। মামা বুলি পবিত্ৰ সম্বোধনে ফুলাম কৰিবলৈ নহল সক্ষম যাৰ পক্ষাশ্ৰীক হৃদয়। প্ৰতাৰিত হৈ এটুকুৰা মঙহৰ চলিল দৰদাম নিলামৰ বজাৰখনত। আহিল সেইখন মা মোৰ দেহটো চিৰাচিৰ কৰিবলৈ। অসহায়বদ্ধ আজি মই, মোৰ কোমলকৈ দেহত গুজি দিছে সিহঁতে বিষাক্ত দাঁতৰ কামোৰ। যন্ত্ৰণাকাতৰ দেহ মোৰ, নৰক নাছিলো দেখা কাহানিও। বিচাৰি যে ফুৰিছিলোঁ মই সৰগৰ সুৱতি পৰশ। আহি ওলালো আজি নৰকৰ নিৰ্মম নগৰী। সিহঁতৰ মলিয়ন মদৰ আড্ডাত আজি মাথো মই নাস্তা এজন লোলুপ দৃষ্টিৰ গ্ৰাহকৰ। উচপিবলৈ মোৰ চকুত চকু পানীয়ে চোন শুকাই থাকিল। ক'ত বিচাৰিছ মা মোক, আৰু নাপাবি মোক সুশৰীৰী। যন্ত্ৰণাদগ্ধ হৈ আজি যে মই মুক্তিৰ দ্বাৰস্থ। তোৰ চেৰেহৰ আইজনী আজি যে এটুকুৰা মঙহ। ৩২টাকৈ দাঁতৰ পাশবিক চাপত মাংসপেশী হেৰাই যোৱা এটুকুৰা মাথো হাড়। মোৰ ৰং বিৰঙী সপোনৰ চিলাখনৰ ডেউকা কাটি পেলাই থৈ গ'ল ঠিক জটায়ুৰ দৰে। মোৰ হাড়েৰে দধিচি মুনিৰ লেখীয়াকৈ নাৰী জাতিয়ে তৈয়াৰ কৰক এপাত পশুপাত অস্ত্ৰ, যি অস্ত্ৰৰে বধক সমাজৰ আঁৰৰ পিখাচ অসুৰবোৰ। নাকান্দিবি অ' মা, দুখ নকৰিবি। নৰকৰ নিষ্ঠুৰ দেশৰ পৰা আহি এতিয়া মোৰ স্বৰ্গত নিৱেশ। অহা জনমত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আহি তোৰ আইজনীয়ে কৈছোঁ মই। ধন্যবাদ।